হেল্ল' বন্ধুসকল, সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজি আহিছোঁ, আপোনালোকে গমেই পাইছে থাম্বনেইলটো দেখি, জোনমণি ৰাভাৰ ন্যায় পাব লাগে, নহয় জানো? আমি সকলোৱে জানো ন্যায় পাব লাগে, আমি সকলোৱে বিচাৰোঁ ন্যায় পাব লাগে জোনমণি ৰাভাৰ। আপোনালোকে গম পায়নে জোনমণি ৰাভাৰ মাতৃ আৰু ককায়েক কি অৱস্থাত বৰ্তমান চলি আছে? সিহঁতৰ ঘৰত একমাত্ৰ ইনকাম কৰা মানুহগৰাকী আছিলে জোনমণি ৰাভা, আৰু সেই ঘৰখনৰ প্ৰথম ইনকাম কৰা মানুহগৰাকী যদি নাইকিয়া হৈ যায়, সেই ঘৰখনৰ পৰিস্থিতি কেনেকুৱা হ'ব সেয়া সকলোৱে উপলব্ধি কৰিব পাৰে নিশ্চয়। আৰু সিদিনাখন বাৰে বাৰে জোনমণি ৰাভাৰ মাকে চিঞৰি চিঞৰি কৈছিল মিডিয়াৰ আগত যে অপৰাধীক শাস্তি দিব লাগে। আৰু সকলোৱে জানে, কম বেছি পৰিমাণে সকলোৱে জানে জোনমণি ৰাভাক কোনে কি চক্ৰান্ত কৰি হত্যা কৰিছিল, সেয়া সকলোৱে জানে। কিন্তু সঠিক তথ্য প্ৰমাণপত্ৰ নোহোৱাৰ কাৰণে আজিলৈ জোনমণি ৰাভাক হত্যা কৰা মানুহ কেইগৰাকীক ধৰিব পৰা নাই। CBI তদন্ত চলাব লাগে। আমি আগতেও কৈছিলোঁ নীলাদলক CBI তদন্ত চলাব লাগে, জেৰা কৰিব লাগে, আৰু কৰিলে নিশ্চয় নতুন নতুন তথ্য ওলাই পৰিব। আৰু সেই নতুন নতুন তথ্যৰ ওলোৱাৰ ফলতেই জোনমণি ৰাভাক যোনে হত্যা কৰিছিলে সেয়া নিশ্চয় ওলাই পৰিব। আৰু আজি ফাইনেলি 2 মাহৰ অন্তৰালত আজি নীলাদলক জেৰা চলোৱা হৈছে, আমি গম পাইছোঁ। আৰু জেৰা CBI তদন্ত কৰি আছে, জেৰা চলাই আছে নীলাদলৰ ওপৰত। আৰু ইয়াৰ পৰা বহুতো কথা হয়তো ওলাই পৰিব, নতুন নতুন তথ্য হয়তো ওলাই পৰিব যদি CBI যদি ভালকৈ যদি জেৰা চলায় নীলাদলে। আৰু আমি আগতেও ভাবি আছিলোঁ যে নীলাদলে মাষ্টাৰ মাইণ্ড, কিন্তু নহ'বও পাৰে বা হ'বও পাৰে। কিন্তু নীলাদলে ওপৰতো বহুত ডাঙৰ মানুহৰ হাত আছে, সেয়া আমি সকলোৱে জানো। গতিকে আজিলৈ নীলাদলে জেৰা চলাব পৰা নাছিলে। আৰু আমি সকলোৱে জানো যে সুমিত পালক কোনোবাই চুপাৰি দিয়া বুলি, আৰু সেই কোনজন ব্যক্তিয়ে জোনমণি ৰাভাক হত্যা কৰিবৰ কাৰণে চুপাৰি দিছিলে, কিমান লাখ টকা দিছিলে চুপাৰি দি। আৰু জোনমণি ৰাভাক যে হত্যা কৰিছিলে, হত্যা কৰাজনে হত্যাকাৰী নে চুপাৰি দিয়াকেইজনো হত্যাকাৰী? এতিয়া কোন ফচিব? হত্যা কৰাজন ফচিব নে চুপাৰি দিয়াকেইজনো ফচিব? গতিকে এইটো বিষয়ত এটা বহুত ডাঙৰ প্ৰশ্ন আহি পৰিছে বৰ্তমান সময়ত। এতিয়া কোন ফচিব? হত্যাকাৰীজন ফচিব নে চুপাৰি দিয়াকেইজন ফচিব? মোৰ মতে ফচিব লাগেতো গোটেইবোৰে ফচিব লাগে, নহয় জানো? গতিকে এতিয়া আজি তাৰিখত সুমিত পালকো জেৰা কৰিব, CBI জেৰা কৰিছে ইতিমধ্যে, আৰু নতুন নতুন তথ্য ওলোৱাৰ পিছত আমি আশা কৰোঁ, সকলো অসমবাসীয়ে আশা কৰে যে জোনমণি ৰাভাৰ কেছটো ছল্ভ হওক আৰু তাৰ মাক আৰু ককায়েকে ন্যায় পাওক। বৰ্তমান সময়ত আমি গম পোৱা মতে জোনমণি ৰাভাৰ ককায়েকক হেনো চিকিৎসা কৰিবলৈ টকাৰ অভাৱ হৈছে বৰ্তমান। আমি গম পোৱা মতে বৰ্তমান সময়ত জোনমণি ৰাভাৰ ককায়েকৰ চিকিৎসাধীন হৈছে, আৰু চিকিৎসাৰ বাবে বহুত টকাৰ প্ৰয়োজন হৈছে। বৰ্তমান এতিয়া জোনমণি ৰাভাৰ মাকে চিকিৎসা কৰিব নোৱাৰা অৱস্থাত হৈছে, কাৰণ কোনফালে চিন্তা ল'ব, কোনফালে টেনশ্যন ল'ব? আপোনালোকে ভাবি চাওকচোন। জোনমণি ৰাভাৰ মৃত্যুৰ কথা টেনশ্যন ল'ব নে ককায়েকৰ কথা টেনশ্যন ল'ব? দুটা ল'ৰা ছোৱালী, দুয়োটাও যদি নাইকিয়া হৈ যায়, সেই মাকগৰাকী কি অৱস্থা হ'ব? গতিকে CBI ভালকৈ তদন্ত কৰক, ভালকৈ জেৰা চলাওক নীলাদলৰ ওপৰত আৰু সুমিত পালৰ ওপৰত, ভালকৈ জেৰা চলাওক আৰু অপৰাধীক শাস্তি দিয়ক। আৰু জোনমণি ৰাভাৰ ন্যায় প্ৰদান আমি সকলোৱে বিচাৰোঁ। গতিকে আৰু আজি ভাল আপডেটটো আপোনালোকক দিছোঁ, আৰু যদি কিবা আপডেট আহে মই আপোনালোকক জনাই থাকিম। তো যদি মোৰ ভিডিঅ'টো ভাল লাগিছে প্লিজ শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব।